Hey guys, welcome back to our new blog. ইতা আমি কৃষ্ণগুৰু আশ্ৰমৰ পৰা ওলালোঁ। ইতা আমি যাম সৰ্থেবাৰী টাউন। তো আপোনালোকেও বলক আমাৰ লগত। আমি যাওঁ। Hello. Bye bye. ইতা আমি সৰ্থেবাৰী পাই গেলোঁ, সৰ্থেবাৰী টাউন। আৰু সৰ্থেবাৰীটো কাঁহৰ কাৰণে বিখ্যাত জানে, দেখছি না দোকানগিলাখান চব মানে কাঁহৰ বাচন বৰ্তন চব উলিয়াই থৈ দিছে একদম। যি লাগে তাকে পাব, সৰু ডাঙৰ চব মানে বস্তু পাব আৰু ইয়াতে দেখছি না, দেখিয়ে কিবা ভাল লাগে। আৰু এতিয়া ভাটিবিলা সময় হৈছে না, চব লাইট চাইট জ্বলাই দিছে, কি মজা লাগছি টাউনখন দেখি। এতিয়া আমি কিবা খাই লওঁ বলক আমাৰ লগত। লৈ আছা Ada window. Ada nambah. Itu boh. Nama bay nambah pada na. Kali dok lalu. Wah mau kasih bar. Pada mami hotel beri. Kami tu dan ki khabar dah. Ki khabar aja. Ki khabar. পানী খাই আছে আমাৰ বাই দুটাই। এই এটা গাখীৰ চাহ খাওঁ মানুহ এইটো আমাৰ খানা আহি গেল আমাৰ। এইটো ভিন্দো আমাৰ কিন্তু খাই দিয়ক একবাৰ। ভিন্দো চাওক এবাৰ। চেৰেলেক্স খাই আছে মাকে। ইতা আমি খাই লৈ আৰু ঘৰকলৈকে যাই আছোঁ। আৰু আজি ঘৰত যাই হ'ব খানা। কিহৰ খানা গমটো পাবই। তো বলক আপোনালোকেও আমাৰ লগত। ইতা আমাৰ দুনুই বনাই আছে ফুচকা, কাৰণ তাই বাহাক কৈছিল ফুচকা বনাই খুৱাম বুলি, সেইকাৰণে ফুচকা বনাই আছে। আৰু এতিয়া বাহুন যোগাৰ কৰি আছে মাংসৰ যোগাৰ। আৰু আজি আমাৰ চব বস্তু মানে বাহিৰত বনাব। বাহিৰত মানে ঠাণ্ডাৰ দিন কাৰণে মায়ে এটা চৌকা বনাইছিল, সেইটো আজি আৰম্ভণি কৰিছে মানে। মনে আহি ফুচকা খাই আছে ইয়াতে। কেনে ফুচকা টেষ্টি হৈছে না? সঁচাই না? ভাল লাগছে খাই। আজি আমাৰ হাঁহৰ মাংস কোমৰাই দি হাঁহৰ মাংস বনাব ভিন্দৈ কোমৰা। আৰু বহুত কম তেল দিছে, কাৰণ হাঁহত তেল উঠেই বোলে মাংসত। ভিন্দৈ তামাম টেষ্টি মাংস বনায়, সেইকাৰণে আজি দায়িত্বটো মানে ভিন্দকে দি দিছোঁ। আৰু মাজে মাজে ভিডিঅ' কৰিব পাৰি কিছু বনাই থাকোঁতে। এই হৈ গৈছে আমাৰ মাংস ফ্ৰাই। এই কোমৰা ভাজি আছে আৰু আমাৰ মাংস হৈ গেল, খাব পাৰা। ইতা খাওঁহে কথা। ইতা নানাবা আৰু মাইনুই ভাত খাই আছে। মাংসখন সঁচাকৈ বহুত টেষ্টি হৈছে। আৰু মাজতে আমাৰ ভিডিঅ' কৰা নহ'ল, বহুত বেছি টেষ্টি হৈছে মাংসখন। গাইজ আজি আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিৰ কাৰণে বাই বাই, টাটা।